Hello guys, চেনেলত আপোনালোকক স্বাগত কৰিছোঁ মই। এতিয়া ৰাতি আছে, তাকে ঘৰতে আছোঁ। আজি মানে মই আমাৰ ঘৰৰ মানে খোৱা কেনেকুৱা বনায় সেইটো ষ্টাইল দেখুৱাম। আমাৰ গাঁৱলীয়া ষ্টাইল, লোকেল ষ্টাইল। তাকে আপোনালোকক দেখাম। ইমান ধৰ স্পেচিয়েলটো নহয়, হ'লেও আমি কেনেকুৱা মানে ঘৰত বনাই খাওঁ সেইটোৱে দেখাব বিচাৰিছোঁ। তাকে আপোনালোকে চাব ভিডিঅ'টো। তাকে এতিয়া দেখাম, চাই থাকক আপোনালোকে। মানে আজি মাছ আনিছোঁ, তাকে এতিয়া মাছটো বনাব আমাৰ কি কয় মাহাজনীয়ে। মাছটো ধুলি? লাইনটোৱে গুচি গ'ল। মাছটো ধুলি? এইটো মাছটো, এতিয়া মাছটো ফ্ৰাই কৰি ল'ব। লাইনটো নাই, তাকে অসুবিধা হৈ গ'ল এতিয়া ৰেকৰ্ডিং কৰিবলৈ। এইপিনে আমাৰ মাহাজনীয়ে মাছটো ফ্ৰাই কৰি লওক। লাইনটো ৰখিম, তাৰপাছতে আৰু দেখাম আৰু আপোনালোকক। লাইনটো আহিলে এতিয়া, তাকে এতিয়া মাছটো ফ্ৰাই হৈ আছে। এইখিনি গোটেই ফ্ৰাই হোৱাৰ পাছতহে মানে বনাব লাগে, কেনেকুৱা বনাব লাগে বনাব। আমাৰ কি কয়, আমাৰ ঘৰৰ মানুহে কি বনাব। এইখিনি আমাৰ মাহাজনী মাছটো ফ্ৰাই কৰি আছে। তাকে এতিয়া কি হৈছে, মুখ ফুলি আছে নেকি? কেনেকৈ বনাবি? হা, ফ্ৰাই কৰাৰ পাছত কি কৰিবি? কেনেকৈ বনাবি? জোল কৰিম। জোল কৰিবি? বিলাহীৰ লগত কি কি দিবি? অকল চাই বিলাহী কওঁ দিম। আকৌ। অকল বিলাহী দিম। বিলাহী আৰু কি? হা, বিলাহী আৰু মাছ জোল কৰিম অকল। কথা ক'বলৈ লাজ কৰে। তাকে মাছটো ফ্ৰাই কৰি লওক, তাৰপাছত কেনেকুৱা বনাই বা সি তাকে চাম আৰু পিছত খালেহে গম পাম আৰু ভাল হ'ব না বেয়া হ'ব না। এইখিনি পিঁয়াজ কাটি আছে। এইটো বিলাহী আৰু মাছ বনাব মানে আজি। এইটো মাছটো ফ্ৰাই কৰি লৈছে আৰু এইটো এইকেইটা ফ্ৰাই হ'ল। এতিয়া কেনেকৈ বনাই তাকে চাম। হ'ল ৰেডি কৰা? কি হ'ল, মাছ চাত নাই যে? ভাগৰ লাগিছে আকৌ। কি কাম কৰিলি আজি তই ভাগৰ লাগিছে কৈছে? হা, কি কাম কৰিলি আজি কচোন? কি কাম কৰিলি? কি হ'ব, এই কথা পাতিবলৈ ইমান লাজ কৰ নেকি? হা, লাজ কৰিলে কেনেকৈ হ'ব? ক কি কবি? ক'বলৈ একো নাই না। দে গান গাই দে তেতিয়াহ'লে। গান বি গাব নাজানে। বেছি লাজটো আছে তাৰ, তাকে কি কবি? বহুত লাজুকী, এইটো লাজুকী বান্দৰ। দে ৰেডি কৰ, ভোকো লাগি আহিছে। এইপিনে এটা বান্দৰটো টিভি চাই আছে। কিবা ভূত ওলাইছে নেকি? কি ফিল্ম? বাহুবলী ফিল্ম চাই আছে। খুব চাব জানে। ইয়াতে কিবা বস্তু লুকাই আছে হপায়। কি বনাব হ'ল? পাঁচফোৰণ দি দিম অলপমান। তেলটো গৰম হ'ল। এতিয়া কি দিব? পাঁচফোৰণ দি দিম। অঁ, দে আকৌ মোক কেলৈ সুধিব লাগে? নিজে মেইন কাৰিকৰটো নিজেই।
আকৌ মোকে নকৰিলে ন মোকে সৰি থাকে। এইখিনি পাঁচফোৰণ দিলে, এইটো শুকান জলকীয়া, এইখিনি পিঁয়াজ, দিলে। এতিয়া পিঁয়াজটো অলপ সিজিব লাগিব। বাকী এতিয়া পিঁয়াজটো দিলে মানে আমাৰ ঘৰত মানে খোৱাটো আমি মছলাটো ব্যৱহাৰ নকৰোঁ, চিম্পুল খালি পিঁয়াজ বা শুকান জলকীয়া বা কেঁচা জলকীয়া আৰু গোটা পাঁচফোৰণ বা জিৰা সেইবোৰ দিওঁ। বেলেগ এনেকুৱা গুড়া মানে পেকেটৰ যিকেইটা মছলা থাকে সেইবোৰ ব্যৱহাৰ নকৰোঁ আৰু খাবও নোৱাৰোঁ। মানে সেইবোৰ খালে আকৌ পেটৰ অসুখো হৈ যায়, গেষ্ট্ৰিক আছে যে, সেইটো কাৰণে মছলাটো ব্যৱহাৰ কৰোঁ, কম ব্যৱহাৰ কৰোঁ। মানে আমাৰ ইয়াতে চিম্পুল, মানে লোকৰ লেখীয়া স্পেচিয়েল সেইটো চিষ্টেম নাই আমাৰ, চিম্পুল খানা। তাকে এতিয়া বনাই আছে, দেখাম কেনেকুৱা চাব। বেলেগ একো দিবলৈ নাই, এখনে হালধিটো দিব এতিয়া আকৌ আদা দিম আৰু আদা ৰচুন দিব লগতে। অকণমান দি দিম। সেইখিনি আদা ৰচুন দিলে তো মাছটো দিয়া হ'ল। এতিয়া আৰু বেছি টাইম নাই আৰু। এইটো চব্জিটো গৰম এইটো আমাৰ আজি ঘৰৰ চব্জি। কি দিছে ইয়াতে? বিলাহী আৰু মান নাই যে কেলে? বিলাহী আৰু মাছ ইমানে হা? ইমান যে কৈ থাকিব কথা লাগে। পাতিব মন যোৱা নাই মোৰ। কিহৰ চিন্তানো কথা পাতিব মন নাই? হা? এইটো চাওক, ভাল হ'ব না বেয়া হ'ব না নাজানো আৰু। ভালেই হ'ব। এইটো শুনা হ'ল, এতিয়া ভাতটো খাম। চাবি আৰু ভাল হয় না বেয়া হয় না। এইখিনি আমাৰ কাৰিকৰটো কথাই পাতিব নিবিচাৰে। লাজি লাগিছে কথা পাতিবলৈ। বেছি দামী। চব্জিটো হ'ল, এতিয়া ভাত খাম। তাকে এতিয়া আমাৰ খোৱা হ'ব এতিয়া। ন ভাত খাবলৈ যা। গাইজ, এই ব্লগ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকক? ভাল লাগিলে লাইক এটা কৰি দিব। আৰু কোনোবা ফ্ৰেণ্ড যদি নতুনকৈ ভিডিঅ'টো চাইছে, প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তাকে সেইটোলৈ আশা থাকিল। আজি মই ইমানতে মোৰ এই ব্লগ ভিডিঅ'টো সামৰি মাৰিছোঁ। নমস্কাৰ, বাই।